এদিন ৰাতি আপোনাৰ ফোনত এটা মেছেজ আহে যে আপোনাৰ একাউণ্টৰ পৰা 25,000 টকা কাটি লোৱা হৈছে, কিন্তু আপুনি একো কিনাই নাছিল, কাকো টকা পঠোৱাও নাছিল। আপুনি ভয় খাই গ'ল, বেংকৰ টকা গ'ল কেনেকৈ? হয়তো সেই সময়ত আপুনি বুজিব আপোনাৰ ফোনটো ইতিমধ্যে কোনোবাই নিয়ন্ত্ৰণ কৰি আছে। নমস্কাৰ বন্ধুসকল, আমি ঘৰৰ চাবিটো খুব সাৱধানে ৰাখোঁ নহয় জানো, যাতে কোনো চোৰ সোমাব নোৱাৰে। কিন্তু আপুনি জানেনে, আপোনাৰ জেপত থকা এই সৰু ফোনটো আচলতে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ডিজিটেল চন্দুক। ইয়াত আছে আপোনাৰ বেংকৰ তথ্য, ব্যক্তিগত ফটো, হোৱাটছএপ মেছেজেছ, OTP, পাছৱৰ্ড সকলো। আৰু ভয় লগা কথাটো কি জানেনে, কোনোবাই পৃথিৱীৰ কোনো এটা চুকত বহি এই চন্দুকটো খুলিবলৈ চেষ্টা কৰি আছে। কিন্তু ভাল খবৰটো হ'ল নিজৰ ফোনটো ছেফ ৰখাটো ইমান কঠিন নহয়।